Hello guys, welcome back to our channel Nikhil Lodge. আজি আমি গৈ আছোঁ বগৰী খাবলৈ। চাওক নাও লৈ বগৰী খাবলৈ গৈ আছোঁ। লগত আছে নাও চলোৱা মানে গীতকেইটা ভালকৈ চাই থাকিব। আমি সিদিনা হৈ যাম। এইফালে চাই ৰ'ব, এখন নাৱত কেইটা, এটা দুটা তিনিটা চাৰিটা আৰু মই আছোঁ পাঁচটা। আমি জলকীয়া লৈ গৈছোঁ, জানে এইফালে বগৰী খাবলৈ একদম জংঘলৰ মাজেদি যাবলগীয়া। পাই গ'লো সেই জেগা, এইডোখৰ জেগা এনেকুৱা বগৰী থাকে নে? ঠিক আছে ন? এটা কাম কৰ, এইযোৰৰ পৰা ঠিক আছে, এইযোৰ পলিথিন ভাল হয় এতিয়া জংঘলখন পাৰ হয় বগৰী খাব আহিছে। এতিয়া জংঘল পাৰ হৈ পিনে আহিছে নে যাব লাগে? পहिले নাও বা পहिले পিছিলে এতিয়া কেনেকৈ পৰিলি? এনেকৈ পৰিলি, চিলাই দিব নাও চলাব জানো নাই? তই পৰিলি কেনেকৈ?
হেল্ল' গাইছ, এতিয়া আমি ঘৰ পাইছোঁহি। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব পাৰিলে কমেণ্ট এটা পাৰিব আৰু কিন্তু এই ভিডিঅ'টো 10K ভিউৱাৰ্ছ লাগিব খালি কম ন ভিডিঅ'টো ধামাকা হ'ব। আপোনালোকক অন্য এটা ভিডিঅ'ত সোনকালে লগ পাম। এতিয়ালৈকে বাই 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 বাই। গুড নাইট, চুইট ড্ৰিমছ, টেক কেয়াৰ, লাভ ইউ অল গাইজ। বাই বাই। বগৰীয়ে দিব লাগিব। দিব নোৱাৰিলে যিমান মৰম আছে